এইবিলাক আমাৰ লগত কি কৰিছে এইবিলাক আমাৰ মুঠ বাঢ়িখিনি মাৰি একো হোৱা নাই গতিকে আমাক ন্যায় লাগে যিবিলাকে গাঁত কৰোঁ সেইবিলাকক কিয় পাছ কৰাই দিছে ছেকেণ্ডেৰীবিলাকক কিয় যিহেতুকে নিজৰ নামটোকে লিখিব নোৱাৰে সিহঁতক পাছ কৰাই দিছে আৰু আমি যিখিনি নাম্বাৰ পাইছোঁ আমাৰ সেইখিনি নাম্বাৰৰ মূল্য আমাৰ একোৱেই নহ'ল আমি যে এক বছৰ এনেই ৰখিলোঁ আমাৰ একোৱেই নহ'ল ইমানেই কম নাম্বাৰ দিছে তেতিয়াহ'লে আমি ক্লাছ 9ৰ পৰা ক্লাছ 10লৈ কেনেকৈ উঠিলোঁ আমি 15, 16, 17, 18 এনেকুৱা নাম্বাৰ দিছে এটা ছাবজেক্টত কিন্তু আমি সেইবিলাক যে নাম্বাৰ পাইছোঁ আমি কেনেকৈ তেতিয়াহ'লে আমি ক্লাছ 10ত উঠিলোঁ এতিয়া সেইবিলাক নাম্বাৰ মিলাই কেনে যে তেওঁলোকে দিছে আমাক কেনেকৈ নাম্বাৰ মাৰ্কছৰ নাম্বাৰবিলাক চাই দিছে আমাক মাৰ্কশ্বিট লাগে আজি আমি মাৰ্কশ্বিটৰ কাৰণে আহিছোঁ কিন্তু ছাৰ অহা নাই কোনো অহা নাই আমি মাৰ্কশ্বিট লাগে আমি মাৰ্কশ্বিট চাম 9ৰ পৰা মাৰ্কশ্বিট চাম আমি টেষ্টৰ মাৰ্কশ্বিট চাম তাৰপিছত যদি আমাৰ যে সঁচাকৈ যদি আমাৰ মানে মাৰ্কছটো কম হয় তেতিয়া আমি মানি ল'ম নাই এইবিলাক আমাৰ লগত কি কৰিছে এইবিলাক আমাৰ মুঠ পাৰ্চেণ্টেজ 9ৰ পৰা ক্লাছ 10ত উঠোঁতে 75 আছিলে কিন্তু এতিয়া আমাক মাত্ৰ মুঠ টোটেল যিটো মেট্ৰিকৰ পাৰ্চেণ্টেজ আছে ন 127 দিছে মাত্ৰ মাৰ্ক সেইখিনি কি মাৰ্ক হৈছে আমি সেইখিনি মাৰ্ক দুটা ছাবজেক্টত উঠাই ল'ম ন সেইখিনি মাৰ্ক একো হোৱা নাই গতিকে আমাক ন্যায় লাগে যিবিলাকে গাঁত কৰোঁ সেইবিলাকক কিয় পাছ কৰাই দিছে ছেকেণ্ড ডিভিজনত কিয় যিহেতুকে নিজৰ নামটোকে লিখিব নোৱাৰে সিহঁতক পাছ কৰাই দিছে আৰু আমি যিখিনি নাম্বাৰ পাইছোঁ আমাৰ সেইখিনি নাম্বাৰৰ মূল্য আমাৰ একোৱেই নহ'ল আমি যে এক বছৰ এনেই ৰখিলোঁ আমাৰ একোৱেই নহ'ল আমি 9ত যি নাম্বাৰ পাইছোঁ তাতকৈ আমি এতিয়া কম নাম্বাৰ পাইছোঁ এতিয়া আমি সেই নাম্বাৰ লৈ কি কৰিম আমাক কিয় ফেল কৰাই দিব আৰু নাচাকৈ যে বাকীবিলাকক পাছ কৰাই দিছে আৰু নাচাকৈ কিয় ফেল কৰাই দিছে আমাৰ কি জীৱনত মূল্য নাই নেকি আমি কি জীৱনত কি কৰিম বুলি ভাবিছোঁ তোমালোকে কোন স্কুলৰ গোটেইবিলাক বকোৱা স্কুলত এতিয়া ক্লাছ 9, 10ত তোমালোকৰ মাৰ্কছ কেনেকুৱা আছিলে মানে ক্লাছ ভালে আছিল তেতিয়া আমাৰ মাৰ্কছবিলাক ভালে আছিল কিন্তু যিহেতুকে আমাৰ ইমানেই কম নাম্বাৰ দিছে তেতিয়াহ'লে আমি ক্লাছ 9ৰ পৰা ক্লাছ 10লৈ কেনেকৈ উঠিলোঁ আমি 15, 16, 17, 18 এনেকুৱা নাম্বাৰ দিছে এটা ছাবজেক্টত কিন্তু আমি সেইবিলাক যে নাম্বাৰ পাইছোঁ আমি কেনেকৈ তেতিয়াহ'লে আমি ক্লাছ 10ত উঠিলোঁ এতিয়া সেইবিলাক নাম্বাৰ মিলাই কেনে যে তেওঁলোকে দিছে আমাক কেনেকৈ মাৰ্কছৰ নাম্বাৰবিলাক চাই দিছে আমাক মাৰ্কশ্বিট লাগে আজি আমি মাৰ্কশ্বিটৰ কাৰণে আহিছোঁ কিন্তু ছাৰ অহা নাই কোনো অহা নাই আমি মাৰ্কশ্বিট লাগে আমি মাৰ্কশ্বিট চাম 9ৰ পৰা মাৰ্কশ্বিট চাম আমি টেষ্টৰ মাৰ্কশ্বিট চাম তাৰপিছত যদি আমাৰ যে সঁচাকৈ যদি আমাৰ মানে মাৰ্কছটো কম হয় তেতিয়া আমি মানি ল'ম এতিয়া তোমালোকে কি বিচাৰিছা এতিয়া ঘৰলৈ আহিবলৈ বাধ্যতা হৈছোঁ কাৰণ ছাৰে এতিয়ালৈকে স্কুলত যোৱা নাই আমি 2-3 ঘণ্টা মানে কি ৰখি কেনে ছাৰৰ মানে কি ঘৰলৈ আহিলোঁ আজি আমি বাধ্য হ'লোঁ আমি কিয় বাধ্য হ'লোঁ এইটো ছাৰৰ কাৰণে আমি বাধ্য হ'লোঁ আমি যিহেতুকে আমি এইবাৰ মেট্ৰিক দিছিলোঁ এইবাৰ মেট্ৰিকৰ মানে কোনোবা মানে কি যিটো মানে কি কৈছিলে তেওঁলোকে কৈছিলে যে সকলো ল'ৰা ছোৱালীক মানে সমানে মানে কি কোনো মানে কি ডিষ্টেঞ্চ নাথাকিব কোনো 30 এইগিলা নাথাকিব কিন্তু তথাপিও আজি যে আমাৰ তেওঁলোকৰ মাজতে যে আমাক বাচিলে আমাক মানে ফেইল কৰিলে আমাৰ যিটো মানে ক্লাছ 9ৰ পৰা আমি মাৰ্ক লৈ কিনে আমি ক্লাছ 10 উঠিলোঁ সেইখিনি মাৰ্কৰ মানে কি আমাৰ এতিয়া আমাৰ মানে কি একো মানে 10টো পাছ কৰা মানে একো নাম্বাৰেই নোহোৱাৰ নিচিনা কিয় নাম্বাৰ নাই আমাৰ সেইখিনি মানে কি ছাৰহঁতে মই সেইদিনাখন ছাৰক ফোন কৰিছিলোঁ ছাৰক সুধিলোঁ ছাৰ যে কি মানে কি এইখিনি ক্লাছ 9ৰ আৰু ক্লাছ মানে কি ক্লাছ 10ৰ টেষ্টৰ পৰীক্ষাৰ মানে কি নাম্বাৰ মিলাই কেনে দিছা নেকি ছাৰে ক'লে আমি মানে কি ক্লাছ 9 আৰু ক্লাছ 10ৰ টেষ্ট পৰীক্ষাৰ মানে নাম্বাৰ মিলাই কেনে আমি দিছোঁ দিয়া যদি দিছে ছাৰে তেতিয়াহ'লে আমাক সেই নম্বৰখিনি দেখুৱাব লাগে আৰু আমি আজি কিয় মানে কোনোবাই পাইছে 127 আৰু মই পাইছোঁ 131 আমি সেইখিনি দুটা নম্বৰ মিলাই কেনে আমাক আজি ন্যায় লাগে আমি আজি ছাৰৰ ঘৰলৈ আহিছোঁ কিন্তু ছাৰ নাই কিয় নাই ছাৰ আমাক আজি ন্যায় লাগিবই আমাক মাৰ্কশ্বিট লাগিবই আমি মাৰ্কশ্বিট নোহোৱাকৈ ঘৰত নাযাওঁ আমি এই মানুহজনে যে মানুহৰ আগত লাজ দি মাৰিব ইফালে ঘৰত চাউল দাইল শাক পাচলি ফল মূল একোৱেই নাই কি উপায় উলিয়াওঁ এতিয়া উপায় আছে বৌ আজিৰ যুগত সকলো সম্ভৱ নেক্সট দোকান নামৰ এপটো এনে এক সুব্যৱস্থা যাৰ জৰিয়তে আপোনাৰ দৈনন্দিন জীৱনৰ সকলো প্ৰয়োজনীয় সামগ্ৰী আপুনি বিচৰা মতে অৰ্ডাৰ কৰি কম সময়তে পাব পাৰে মাথো তাৰ বাবে আপোনাৰ মোবাইল ফোনৰ প্লে ষ্টৰলৈ গৈ ডাউনলোড কৰক নেক্সট দোকান এপটো